মোৰ ঘৰ গোলাঘাট জিলাত এটা ভিডিঅ' ফেচবুকত ভাইৰেল হৈ পৰা এটা ভিডিঅ'ই এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ। অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে সাৰ্বভৌম স্বাধীন অসমৰ বিকল্প নাই। ভিডিঅ'টোত আছে দেৰগাঁৱৰ এজন যুৱক। ভিডিঅ'টোত থকা এই যুৱকজন দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি। বিগত 2 মাহ ধৰি নিৰুদ্দেশ হৈ আছিল দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি পংকজ প্ৰতিম দত্ত। কিন্তু হঠাৎ ফেচবুকৰ এটা ভিডিঅ'ৰ জৰিয়তে আত্মপ্ৰকাশ কৰিলে পংকজ প্ৰতিমে। ফেচবুকত দিয়া এই ভিডিঅ'ৰ জৰিয়তে আছু নেতা পংকজ প্ৰতিমে ঘোষণা কৰিলে তেওঁ যোগদান কৰিছে আলফা স্বাধীনত। দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়সকলে গম নোপোৱাকৈ মই আলফা স্বাধীন বিপ্লৱী সংগঠনত যোগদান কৰিলো। সেয়েহে দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়ৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী। প্ৰায় 2 মাহ পূৰ্বে নিজা বাসগৃহৰ পৰা গুৱাহাটীলৈ বুলি আহিছিল পংকজ প্ৰতিম, আৰু তাৰ পিছৰ পৰাই পুনৰ আৰু ঘৰলৈ উভতি নগ'ল পংকজ। আৰু 2 মাহৰ পিছত ফেচবুকত ভাইৰেল হ'ল এই ভিডিঅ'। যি ভিডিঅ'ত পংকজে উল্লেখ কৰিছে তেওঁ আলফা স্বাধীনত যোগদান কৰিছে। মই আলফা স্বাধীন বিপ্লৱী সংগঠনত যোগদান কৰিলো। আৰু পংকজৰ এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতহে পৰিয়ালৰ লোক নিশ্চিত হ'ল এই সন্দৰ্ভত। কিন্তু উদ্বিগ্ন পৰিয়ালৰ লোকে মূল সূত্ৰলৈ ঘূৰি আহিবলৈ আহ্বান জনালে পংকজক। সি 5 ছেপ্টেম্বৰ দিনা গুৱাহাটী যাওঁ বুলি কৈ বোলে মোৰ 15-20 দিন হ'ব, তাৰপিছত মই ঘূৰি আহিম। আমি চিন্তা কৰিছোঁ ই ক'ত গ'ল, ক'ত মেলিলে, য'তে ত'তে আমি ফোন মাৰোঁ, চুইচ অফ। 25 তাৰিখৰ দিনা ফেচবুকত যেতিয়া গম পাওঁ